ধান কাটিবলৈ পই নমস্কাৰ হৰি হেল্ল' কি খবৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মানে এই ঘৰটো চিনি পাইছে চাগে য'ত আমি বিলাহী মাংস বনাইছিলোঁ এই ঘৰটোৰ পৰা মানে আজি পুৱাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এইবোৰ চব ধান পৰা কাটি থৈ দিছে আৰু এইবোৰ মানে এইখিনি ধান মানে চব কাটি হৈ গ'ল হা মানে আজি ভিডিঅ'টো এনেকুৱা ধৰণৰ হ'ব নহয় মানে পুৰা মানে নেক্সট লেভেল মানে পিনে ইউ বিজি পুৰা মানে বইল কৰাত লাগি আছে মানে কি বইল কৰিছে দেখাইছোঁ ৰ'ব মানে এইপিনে এতিয়া আমাৰ ঘৰটোৰ ভিতৰত আমাক মানে আমাৰ কামটো আছে মানে এই মাহঁতৰ কাৰণে এইবোৰ আলু চালু এইবোৰ মাংস চাংস যে এইবোৰ বনোৱা মানে তো ইয়াত একদম ধুনীয়াকৈ পুৰা জুই চুই জ্বলাই লৈছে একদম পুৰা হেৰিয়ত পুৰা জুই জ্বলাই মানে জুই জ্বলাম আৰু ইয়াত জুই খালি এতিয়া আমি বনাম মাহঁতে মানে আৰু পথাৰলৈ যাম মানে মাহঁতে এটা ধান কাটিছে যে সেই পথাৰখন দেখাবৰ কাৰণে মানে ভিডিঅ'টো মানে এনেকুৱা হ'ব মানে আজি চব মানে মানুহবোৰ আমাৰ ঘৰত মানে চব ব্যস্ত হা এইপিনে কাটি আছে মানে এই পুৰা হেৰি খৰি কাটি আছে আৰু মাহঁতে পুৰা কাটি আছে ধান পাপা একদম পুৰা ঘৰত পুৰা ভাত চাত চব্জি বনাই আছে চব মানে একদম পুৰা নিজৰ নিজৰ কামত চব ব্যস্ত তাৰপিছত আমি মানে এতিয়া ভাত চাত এইবোৰ চব মাংস চাংস বইল চইল কৰি বনাই মেলি মানে যাম এতিয়া পথাৰলৈ আৰু পথাৰটো কেনেকৈ ধান চান কাটিছে দেখাম আৰু পথাৰলৈ গ'লে মানে তো কিবা কিবি হ'বই হয় নাই তো ৰাস্তালৈকে চাই থাকক কি হ'ব মানে চবেই নিজৰ নিজৰ কামত ব্যস্ত এখন পাহাৰখন ডাৱৰখন কি মজা লাগিছে চাওক আৰু লগতে পথাৰখন আৰু এইটো আমাৰ গাঁও বুঢ়া ঐ এইপিনে গাঁও বুঢ়া এইপিনে এটা আহিছে একদম পুৰা হিৰো নাম্বাৰ 1 টেটু চাওঁটো হয় টেটু বনাব লাগে যে ইয়াক কণ্টেক্ট কৰিব পাৰে মানে ঘৰটোৰ পৰা ফটাত আহিবলগীয়া হৈ গ'ল মানে পথাৰলৈ কাৰণ এই বেগটো দেখিছে ইয়াত মানে আনিছোঁ মাহঁতৰ কাৰণে পানী আৰু হেৰি টেঙা তো পথাৰত টেঙা খাই লাগিব বৰ মজা সেইকাৰণে প্ৰথম পথাৰত হেৰি টেঙা চেঙা খাই লগে আৰু এতিয়া গৈ আছোঁ মানে মাহঁতৰ ওচৰত এইবোৰ চব ধান মানে এইবোৰ কাটি আছে ন সেইবোৰ আজি মাহঁতে মানে দাৱনি তো চাওঁগৈ কোনে দাইছে আৰু আপোনালোকক দেখাই আছোঁ বলক এইপিনে মানে পুৰা মাহঁতে মানে কাটি আছে আৰু এতিয়া মই পাই গ'লো মাহঁতৰ ওচৰত পথাৰ আজি দাৱনি কেইজনী এইপিনে মুখখন ঘূৰা আকৌ চবে নিজৰ চুলি খাই আহিছে এইপিনে মা তাৰপিছত এইপিনে মুখখন এইপিনে এই চুনু ভাগৰ মা তাৰপিছত এই সুনীতাৰ মামী আৰু সুনীতাৰ মা বহুত দেখালোঁ পথাৰখন আৰু এইখন আমাৰ পুৰা পথাৰখনৰ 360 ডিগ্ৰী ভিউজ এবাৰ 360 ভিউ আছে আৰু এতিয়া এনজয় কৰক অলপ মানে 30 ছেকেণ্ডমানৰ চিনেমেটিক শ্বট সুনীতা বা আহি গ'ল এতিয়া পুৰা মানে ই টেঙা কাটিব হা ধান চান কাটিব নাজানে বোলে সেইকাৰণে মাহঁতে ইয়াক টেঙা কাটিব দিছে ধান দাব আহিছে বোলে ধান কাটিব নাজানে কি ক'ব সেইকাৰণে টেঙা চেঙা কাটিব দিছে আমাৰ আৰু মানে মোৰ মুখখন দেখিছে চাগে একদম পুৰা চুৱেক হৈ আছোঁ মানে পুৰা ঘামি আছোঁ হা ৰ'দটো যিটো দিছে সেইকাৰণে মানে মুখখন পুৰা ইগন'ৰ কৰক আৰু পুৰা ভিডিঅ'টো মানে এনজয় কৰক টেঙা চেঙা পুৰা খাই লওঁ ফাটা গিলাচ এটা লৈ লওঁ না গিলাচ এটা লৈ লওঁ মজা পথাৰত টেঙা খাই কোনে ভাল পায় কমেণ্ট ক'ব মই ধান কাটিবলৈ কৈ দে কেনেকৈ কাটে অঁ বৰ্তমান নামৰূপ বৈ ধান দাইছে দেই সেইফালে বৰমাক সেই ৰঙা চোলা পিন্ধা এগৰাকী বৰমাক সেইগৰাকী খুৰীয়েক বাকী আগতে তোলা কিজনী সেইকেইজনী আগত আৰু অকণমান কৰা বৰমাকে বৰ ধুনীয়াকৈ হাঁহি আছে দেই চাওকচোন সেইফালে খুৰীয়েকে হাঁহিবলৈ অলপ কষ্ট হৈছে শিলিখা খাই আছে যে শিলিখা খাই আছে হেৰা দাৱনীসকল ভোক লাগিছে নি এইফালে চাই দিয়া ভোক লাগিছে নি পুৰা হৈ গ'ল আৰু দৌৰা আকৌ অকণমান না মই অকণমান পিছতকৈ দাম পাল মাৰিলে দেই পাল মাৰিলে ল'ৰাটোৱে ধান চান কাটি পিনি একদম পুৰা ভাত চাত খাবৰ কাৰণে বহিছে আৰু এতিয়া দুপৰীয়া ভাতটো খাবলৈ কাৰণে বহিছে এতিয়া চবেই পুৰা হাঁহি পাতি এইপিনৰ পৰা আহি গ'ল নমিতা খুৰী বৰমা বৰমা বাকী এতিয়া ভাত চাত খাই লওঁ আৰু ইয়াত দাৱনী কেইজনী এতিয়া মানে চবেই পুৰা খাই আছে ভাত চাত আৰু মই বৰ্তমান ৰখি আছোঁ কেনেকৈ ভাজি আহি পোৱাহি নাই মানে মাহঁতক ভাজি নালাগে বুলি কৈছে এতিয়া আমাৰ পথাৰ খানাটো হৈছে ভাত তাৰপিছত এইটো কি কাঠফুলা নমা নহয়
কি আছে ন কাঠফুলা এইটো পোলাও কাঠফুলা পোলাও তাৰপিছত গাহৰি মাংস পেটু তিতাকেৰেলা চাটনি কণী নিমখ দাইল পানী এইবোৰ আৰু তাক অকণমান দি দিয়কচোন তাৰপিছত নজাৰে চবে ভাত চাত খাই আছে তো মোক খাই লওঁ ভাতখিনি লৈ যা ভাত লাগিব নেকি বাৰু এতিয়া আমাৰ ধান চান কটা হৈ গ'ল তো এতিয়া গৈ আছোঁ ঘৰলৈ মানে বাচন চাচন চব লৈ লৈছোঁ হা তাৰপিছত এইপিনে মাহেঁতি পূৰা আহিছে পূৰা আমি গৈ আছোঁ এতিয়া তো ফাৰ্ষ্ট গৈ লওঁ গধূলি হৈ গৈছে সেইকাৰণে আমি ফাৰ্ষ্ট গৈ লওঁ তাৰপিছত দেখাই আছোঁ কি হয় সেইপিনে পূৰা নি আছে ধান তাৰপিছত আৰু এইপিনে এইডোখৰ চং না পূৰা অৰেঞ্জ হোৱাইট অৰেঞ্জ গ্ৰীণ য়েল্ল' মজা লাগিছে লুকটো দেখিবৰ কাৰণে এতিয়া মানে আমি পথাৰত হেৰিবোৰ ধৰিলোঁ মানে ফয়িং চয়িংবোৰ তাৰপিছত এতিয়া ফয়িং ভাজি আছে মায়ে একদম পূৰা ফয়িং ভাজি পূৰা খাম এতিয়া এইপিনে আমাৰ চুনু মহাশয় এইপিনে সুনীতা আৰু ভণ্টি পঢ়ি আছে আৰু এতিয়া জুই ফুৱাই আমি ইয়াত ফয়িং ভাজি আছোঁ আপোনালোকে কোনে কোনে ফয়িং খাই পাইছে কমেণ্টত ক'ব আৰু খাই কেনেকুৱা লাগে যোনে যোনে খাইছে সেইটো ক'ব চিধা মানে মোক পূৰা ৰঙা লাগিছে কেলৈ কি জুই কাষত বহি আছোঁ ন এই জুইৰ পোহৰ কাৰণে আৰু বাকী ফয়িং খাবলৈ পূৰা মজা ভাজি আছে মা এতিয়া হ'বগৈ আৰু বাকীখিনি খাম আৰু ভিডিঅ'টো অলৰেডি বহুত দীঘল গৈছে সেইকাৰণে কওঁ ইয়াতে এণ্ড যদি ভিডিঅ' চাই ভাল পায় লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো বহুত বেছি কি ক'ব লাগে মায়ে কৈ দিব ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ বাই 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 বাই